সো ফাইনেলি আমি আনন্দ বিহাৰত উপস্থিত হ'লোহি তাৰপিছত আমি গৈ আছোঁ এতিয়া কেব বুক কৰি পেলাই অল্ড দিল্লী আৰু অল্ড দিল্লীৰ পৰা আমাৰ ট্ৰেইন আছে একেবাৰে আপোনাৰ জয়পুৰলৈকে তো আজি আমি গৈ আছোঁ জয়পুৰ আৰু এতিয়া ট্ৰেইনখন আহিছে একেবাৰে জম্মুৰ পৰা আৰু যাব একেবাৰে আজমেৰলৈকে তো আমি নামিম জয়পুৰ ষ্টেচনত এয়া চাওক আমাৰ পৰা অকণমান চাইড দি আপোনালোকক দেখাই দিছোঁ পুৰা গ্ৰীনেৰী দেখিছে আপোনালোকে তো আমি একেবাৰে নেক্সট লগ পাম আপোনালোকক একেবাৰে জয়পুৰ ষ্টেচনত তেতিয়ালৈকে বাই বাই আমি থকা হোটেলখনৰ এটা ভিতৰৰ ৰুম টুৰ দি দিছোঁ আপোনালোকক এইবোৰ ধুনীয়াকৈ লাইটিং আছে ইয়াতে এইটো আমাৰ ৰুম 106 আৰু আহিয়ে এটা বাথৰুম লগতে চাফাই আছে বাৰু তাৰপিছত ইয়াতে আহি এইবোৰ দেখিছে এইবোৰ ৱাৰ্ড্ৰব কিন্তু আমি ইউজ কৰা নাই যিহেতু আজি আমি নাথাকোঁ ৰাতি ৰুমটো খালি অলপ বেয়া হৈ আছে এফালেও এটা ৱাৰ্ড্ৰব আছে এনেকৈ ইয়াতো আছে স্পেচ যথেষ্ট আছে সো ফাইনেলি আমি চাহ তাহ খাই কৰি এতিয়া ওলাইছোঁ অলপ ফুৰিম বুলি পেলাই যিহেতু পিংক চিটি বুলি কয় জানেই জয়পুৰখনক আৰু সঁচাকৈ বহুত বেছি ধুনীয়া আৰু আমি নিজকে লাকি বুলিয়ে ক'ম যে ইমান বেছি ধুনীয়া বতৰ এটা পাইছোঁ আমি চাওকচোন কেনেকুৱা ধুনীয়া বৰষুণ আৰু অলপ মানে অকণমানো আমি গৰম নাপালোঁৱেই তাত আৰু এতিয়া আমি গৈ আছোঁ হাৱা মহলৰ ফালে চাওকচোন টাউনখন ইমান বেছি ধুনীয়া সঁচাকৈয়ে দেই পিংক চিটি বুলি যে এনেই নকয় এয়া আমি হাৱা মহলৰ ভিতৰত এন্ট্ৰি কৰিম আৰু ইয়াতে আপোনাৰ পাৰ পাৰ্চন লৈছিলে 52 रुपीजকৈ বলক ভিতৰত এটা এন্ট্ৰি কৰিম
খুব বেছি ধুনীয়া, কিন্তু আমি একেবাৰে ওপৰলৈ নগ'লোঁ যিহেতু আমি এদিনতে গোটেইখিনি কভাৰ কৰিম বুলি আহিছিলোঁ, কাৰণ আমি ইয়াত ষ্টে' কৰা নাই। আৰু দেখিছে নহয় হাতত মই কি লৈ ঘূৰিছোঁ, মানে আহি পেলাই মই বজাৰ কৰা ষ্টাৰ্ট কৰিয়েই দিলোঁ আৰু। এয়া আমি পাইছোঁহি এতিয়া জন্তৰ মন্তৰ, আৰু ইয়াতে এণ্ট্ৰি ফিজ হৈছিলে আপোনাৰ পাৰ পাৰ্চন একেই 52 ৰুপিজকৈ। ইয়াৰ এৰিয়াটো চাওক কিমান বেছি ডাঙৰ আৰু বহুত বেছি ধুনীয়া লাগে আহি পেলাই। আৰু ইয়াৰ পৰাই সেই আমিৰ ফোৰ্টটো দেখা পায় অকণমানকৈ, একেবাৰে ওপৰত আছে যিহেতু। ঘড়ী প্ৰচলন হোৱাৰ আগতে ইয়াতে চাই পেলাই মানুহে সময়ৰ নিৰ্ধাৰণ কৰিছিলে, আৰু ইয়াতে যিহেতু সূৰ্যৰ পোহৰবোৰ পৰে তেতিয়া তেনেকুৱা এটা হিচাপ মিলাই তেওঁলোকে দিন ৰাতিৰ বা কিমান সময় হৈছে সেইটো অনুমান কৰিব পাৰিছিলে। এয়া হৈছে ৱৰ্ল্ড ফেমাছ ৰাজস্থানৰ কাঠপুতলি ডান্স, যিটো আমাৰ অসমীয়াৰ পুতলা নাচৰ লগত অকণমান মিল আছে, কিন্তু ইয়াতে আজিকালি অকণমান আধুনিক সংগীতৰো প্ৰয়োগ কৰা হয়। এয়া হাবা মেহেলৰ পৰা ওলাই আমি খাইছোঁ ৰাজস্থানৰ ফেমাছ কুলফি। ইয়াৰ কুলফিখিনি সঁচাই বিৰাটেই টেষ্টি, আৰু লগতে যে কুল্লাৰ চাই আমি যে খাই আহিছিলোঁ হোটেলৰ পৰা, খুবেই বেছি ধুনীয়া, আৰু লগতে মিছল, মানে এবাৰ ট্ৰাই কৰি চাব। ইয়াৰ ছেকেণ্ড পাৰ্টত আমি জয়পুৰ আৰু ধুনীয়া ধুনীয়া ঠাইলৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব।